Hey guys, welcome to back in my video. আৰু বহুদিনৰ পাছত আকৌ ভিডিঅ' বনাবলৈ আহিছোঁ। আপোনালোকেতো জানে মই প্ৰফেশ্যনেলি নহয়, চ' আজি দুৰ্গা পূজা যিহেতু দুৰ্গা পূজা অকণমান গাত লাগিছে আৰু আমাৰো। চ' দুৰ্গা পূজা চাবলৈ ওলালোঁ গোটেই টিমটোৰ সৈতে, আৰু আপোনালোককো দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। হোৱাইট ফিল্ডত গৈ আছোঁ পোনপ্ৰথমবাৰৰ বাবে, আৰু এয়া মোৰ টিমটো পিছফালে বহি আছে গোটেইকেইটা, আৰু ফুল এনজয় একদম ধুনীয়া এক গীতৰ সৈতে। নৰ্থ ইষ্টৰ বাহিৰত দুৰ্গা পূজা চেলিব্ৰেশ্যন কৰিবলৈ ওলাইছোঁ আমি, আৰু নৰ্থ ইষ্টৰ বাহিৰত প্ৰথমবাৰ, চ' এক্সাইটমেণ্ট এটা হৈ আছে। এতিয়া গৈ পালে হয় আৰু ঠাইখন। চহৰ হ'লেও ভাৰতৰ এটাই সমস্যা, ট্ৰাফিক জাম, আৰু এই সমস্যাটো ভাৰতত শেষ হ'বনে নাই কোনো গেৰাণ্টি নাই। পাই গ'লোঁ, আৰু এয়া হোৱাইট ফিল্ডৰ দুৰ্গা পূজাৰ দৃশ্য। নৰ্থ ইষ্টৰ বাহিৰত আমি এয়া দুৰ্গা পূজা চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ চাউথত, আৰু পৰিৱেশটো ভাল লাগিছে দেখোন, জিলেপিৰ গোন্ধ পাইছোঁ যিহেতু। মোৰ তাত নাই এইটো। নাই আমাৰ কাৰণে প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা চালোঁ যদিও এই নৰ্থ ইষ্টৰ সোৱাদটো পোৱা নাই, কাৰণ আমাৰ পূজা মানে জিলেপি থাকেই, চ' ইয়াতে জিলাপি দোকান বহুত বিচাৰিলোঁ, নাই, সেইকাৰণে ভাল লগা নাই। আৰু কিবা এটা মানুহ তেনেকুৱা নহয়, আমাৰ তাত পূজা মানে এক্সাইটমেণ্ট এটা থাকে ন, ইয়াতে সেই এক্সাইটমেণ্টটো নাই। আছিল দীঘলীয়া, চ' ট'টেলি ফেইলিয়াৰ বুলি নকওঁ, 70% ফেইলিয়াৰ বুলি ক'ব লাগিব, কাৰণ সেইটো সোৱাদটো পোৱা নাই আমি যিটো সোৱাদ বিচাৰোঁ। আৰু পূজা চোৱাৰ মজা বা আমেজ একচুৱেলি গাঁৱতে বেছি হয়, চহৰত পূজা চাই মজা নাই।